নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলে। বন্ধু বান্ধৱীসকল বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা toramai হয়তো আপোনালোকে চিনি পাইছে আৰু তেওঁৰ জীয়ৰীৰ লগত এটা ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত বৰকৈ ভাইৰেল হৈছে। সেই ভিডিঅ'টোকে আজি আপোনালোকক দেখাম। তাৰ আগতে toramaiৰ বিষয়ে দুটামান আপোনালোকক কথা কওঁ। তেওঁ ঘৰ ক'ত, তেওঁৰ প্ৰকৃত নাম কি, তেওঁৰ কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে, এই সকলোখিনি আপোনালোকক জনাম। গতিকে ভিডিঅ'টো অকমানো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। toramaiৰ প্ৰকৃত নাম হৈছে সীমা বৰুৱা আৰু সীমা বৰুৱা বিবাহপাশত আবদ্ধ হৈছে গোলাঘাটৰ সঞ্জীৱ বুঢ়াগোহাঁইৰ লগত আৰু যোৱাকালি তেওঁলোকৰ বিবাহৰ 8টি বছৰ সম্পূৰ্ণ হৈ গৈছে আৰু তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে। কন্যা সন্তানগৰাকীৰ নাম হৈছে আকৃতি আৰু তেওঁ এটা ভিডিঅ' মাকৰ লগত খুবকৈ ভাইৰেল হৈছে। আহক তেন্তে ভিডিঅ'টি চাওঁ।